ওয়াকফ বোৰ্ডৰ পাছত এবাৰ লক্ষ্য দেশৰ কেথলিক গীৰ্জাৰ হাতত থকা ভূমিৰ প্ৰতি এবাৰ লক্ষ্য দিছে RSS যি साफ्रोमबो नायगिरि नोंथांमोनखौ बासायगिरिफोरखौ जिसु ख्रिस्टनि मुङै खुलुमहरबाय आरो लोगोसे फिन दिनैनि गोदान भिडिअनि गेजेरजों बरायदों अनजाग्रा प्रियफोर दिनै मोनसे बेबायदि आंनि आखायाव मोनसे भिडिअ क्लिप सफैदों गोबां गिथावना बाथ्रा बे बाथ्राखौ नोंथांमोननो मोनथिहोनो नागिरदों येस अनजाग्रा प्रियफोर जायखौ जोङो हिन्दुफोरनि मोनसे संगठन गोख्रों संगठन होननानै मोनथियो RSS बे RSS आ गोबां मुस्लिमफोरनि जितु मस्जिद दङ मस्जिदखौ गोबां जायगायावनो सिफायनानै मन्दिरफोर बानायगासिनो दङ जों बेफोर गासै बाथ्राफोरखौ मोनथिगौ जों रादाबनि गेजेरजों मोननो हागासिनो दङ नाथाय रिसेन्टलि मोनसे गोदान रादाब फैदों अनजाग्रा प्रियफोर बे रादाबानो जाहैबाय कैथलिक ख्रिस्टियानफोरनि जितु गिर्जाफोर दङ गिर्जाखौ लुनाय हाफोर दङ बै हाफोरनि सायाव RSS नि गेदेर नोजोर फैदों होननानै रादाबा मोनथिहोदों माबायदि नोजोर बे जाहैबाय ऑल इंडिया जोंनि भारतआव गासै 7 करोड़ हेक्टर yes 7 करोड़ हेक्टर हाया बेबायदि अनार गैयै मालिक गैयै होननानै राहुल गांधी सार बिथाङा मोनथिहोदों आरो RSS नि नोजोरा दायो कैथलिक चार्चनि जितु हाफोर दङ बे हायाव एटेक जानायनि सम्भावना दङ बे बाथ्राखौ राहुल गांधीया बेरफ्रुहोदों दा बेवहाय साफ्रोमबो नायगिरि नोंथांमोनखौ खावलायदों भिडिअखौ जागायजेननायनिफ्राय जोबजासिम मोजाङै नायगोन जेन गासैबो बाथ्राफोरखौ मोनथियो आरो बे भिडिअखौ बयनोबो शेयार खालामगोन जेन बयबो मोनथियो आरो लोगोसे खावलायनो हास्थायबाय सोरबा जुदि चेनेलाव गोदान फैदोंब्ला चेनेलखौ साबस्क्राइब खालामदो आरो लोगोसे मोनसे लाइक होदो आरो भिडिअखौ शेयार खालामदो दे अब्ला अनजाग्रा प्रियफोर नोंथांमोननो भिजुएल रादाब क्लिपखौ नोंथांमोन दिन्थिनोसै नोंथांमोन नायग्रोदो নমস্কাৰ স্বাগতম জনাইছো দ্য ক্ৰছ কাৰেণ্টলৈ ষ্টুডিঅ'ত মই প্ৰহেলিকাতাই এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ বোৰ্ডৰ পাছত এবাৰ লক্ষ্য দেশৰ কেথলিক গীৰ্জাৰ হাতত থকা ভূমিৰ প্ৰতি এবাৰ লক্ষ্য দিছে RSS যি কেথলিক গীৰ্জাৰ হাতত যি ভূমি আছে সেই ভূমিৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এবাৰ উঠি পৰি লাগিছে RSS আৰু RSS ৰ সেই এক অৰ্গেনাইজেশ্যন অৰ্থাৎ এক ৱেব পৰ্টেলত প্ৰকাশ পাইছে कैथलिक गिर्जार हातत থকা ভূমিৰ এক বিস্তৃত প্ৰবন্ধ এই মুহূৰ্তত জনাই আছো সবিশেষ ওয়াকফ বোৰ্ডৰ পাছত এবাৰ RSS ৰ লক্ষ্য দেশৰ কেথলিক গীৰ্জাৰ ওপৰত কেথলিক গীৰ্জাৰ ভূমিৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ উঠি পৰি লাগিছে RSS ৰ এক ৱেব পৰ্টেল অৰ্গেনাইজাৰ নামৰ RSS ৰ যি ৱেব পৰ্টেল সেই ৱেব পৰ্টেলতে প্ৰকাশ কৰিছে গীৰ্জাৰ ভূমি সন্দৰ্ভত এক বিস্তৃত প্ৰবন্ধ ভাৰতত কাৰ মাটি বেছি আছে কেথলিক চাৰ্চ বনাম ওয়াকফ বোৰ্ডৰ বিতৰ্ক শীৰ্ষক প্ৰবন্ধত অৰ্গেনাইজাৰে উল্লেখ কৰিছে গীৰ্জাৰ ভূমিৰ তথ্য প্ৰবন্ধত 7 কোটি হেক্টৰ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ কেথলিক গীৰ্জাৰ বিৰুদ্ধে আৰু ইয়াৰ উপৰি কেথলিক গীৰ্জাক সৰ্ববৃহৎ বেচৰকাৰী মাটিৰ মালিক বুলিও আখ্যা অৰ্গেনাইজাৰ কেথলিক গীৰ্জাই অধিগ্ৰহণ কৰা প্ৰায় ভূমি ব্ৰিটিছ যুগৰ বুলি দাবী কৰিছে RSS ৰ সেই পৰ্টেলটো আৰু তাৰ পাছতে সন্দেহজনক উপায়েৰে সকলো ভূমি লাভ কৰা বুলিও দাবী কৰিছে পৰ্টেলটোৱে কেথলিক গীৰ্জাৰ ভূমিয়ে ওয়াকফ বোৰ্ডৰ সম্পত্তিকো অতিক্ৰম কৰাৰ কথা অৰ্গেনাইজাৰত প্ৰকাশ কৰিছে শশাংক কুমাৰ দ্বিবেদীয়ে খ্ৰীষ্টানসকলৰ প্ৰতি মনোযোগ দিবলৈ RSS ৰ বেছি সময় নালাগিল বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে আৰু লগতে ওয়াকফ বিলৰ দৰে ভৱিষ্যতে অন্য সম্প্ৰদায়কো লক্ষ্য কৰি লোৱাৰ নজিৰ গঢ়ি তুলিছে বুলিও এক্স যুগে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে ইফালে অৰ্গেনাইজাৰে বৰ্তমান ডিলিট কৰিলে কেথলিক গীৰ্জাৰ ভূমি সন্দৰ্ভত প্ৰকাশ কৰা সেই তথ্য পুনৰ জনাইছো এইবাৰ ওয়াকফ বোৰ্ডৰ পাছত এবাৰ লক্ষ্য হিচাপে লৈছে RSS দেশৰ কেথলিক গীৰ্জাক আৰু ওয়াকফ বোৰ্ডৰ পাছত এনেদৰে RSS ৰ এবাৰ লক্ষ্য দেশৰ সমগ্ৰ কেথলিক গীৰ্জাৰ হাতত থকা ভূমিৰ ওপৰত আৰু এনেদৰে কেথলিক গীৰ্জাৰ ভূমিৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে উঠি পৰি লাগিছে RSS ৰ এক ৱেব পৰ্টেল অৰ্গেনাইজাৰ নামৰ ৱেব পৰ্টেলটোতেই সেই কেথলিক গীৰ্জাৰ সমগ্ৰ ভূমিৰ ওপৰত এক বিস্তৃত প্ৰবন্ধ প্ৰকাশ কৰিছে আৰু তাৰ লগতে সেই ভাৰতত কাৰ মাটি বেছি আছে কেথলিক চাৰ্চ বনাম ওয়াকফ বোৰ্ডৰ বিতৰ্ক শীৰ্ষক প্ৰবন্ধত অৰ্গেনাইজাৰে উল্লেখ কৰিছে কেথলিক গীৰ্জাৰ ভূমিৰ সকলো তথ্য প্ৰবন্ধত 7 কোটি হেক্টৰ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ কেথলিক গীৰ্জাৰ বিৰুদ্ধে আৰু ইয়াৰ উপৰিও কেথলিক গীৰ্জাক
সৰ্ববৃহৎ বেচৰকাৰী মাটিৰ মালিক বুলিও আখ্যা দিছে অৰ্গেনাইজাৰে তাৰ লগে লগে যি অৰ্গেনাইজাৰে পুনৰ প্ৰকাশ কৰিছে যে তেওঁলোকৰ যি ৱাকফ বৰ্ডত যিমান সম্পত্তি আছে ৱাকফ বৰ্ডৰ হাতত যিমান সম্পত্তি আছে তাতকৈ কিছু গুণ বেছি সেই কেথলিক গীৰ্জাৰ হাতত সম্পত্তি আছে বুলিও উক্ত পৰ্টেলটোত প্ৰকাশ পাইছে কেথলিক গীৰ্জাৰ ভূমিয়ে ৱাকফ বৰ্ডৰ সম্পত্তিকো অতিক্ৰম কৰিব বুলি সেই পৰ্টেলটোত উল্লেখ কৰা হৈছে আৰু ইফালে খ্ৰীষ্টানসকলৰ প্ৰতি মনোযোগ দিবলৈ RSSৰ বেছি সময় নালাগিল বুলি এক্স যোগে ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিছে আৰু লগতে তেওঁ লিখিছে যে ৱাকফ বিলৰ দৰে ভৱিষ্যতে অন্য সম্প্ৰদায়কো লক্ষ্য কৰি লোৱাৰ নজিৰ গঢ়ি তুলিছে বুলিও তেওঁ ৰাহুল গান্ধীয়ে মন্তব্য কৰে ইফালে অৰ্গেনাইজাৰে ডিলিট কৰিলে সেই যি পোষ্ট আছিল সেই প্ৰবন্ধ আছিল সেই প্ৰবন্ধটো ইতিমধ্যেই অৰ্গেনাইজাৰে ডিলিট কৰা পৰিলক্ষিত হৈছে এনেদৰে ৰিপৰ্ট অনুসৰি ভাৰতৰ যি কেথলিক চাৰ্চ সেই কেথলিক চাৰ্চৰ সমগ্ৰ দেশতে প্ৰায় 7 কোটি হেক্টৰ ভূমি আছে আৰু এই সম্পত্তিটোৰ মুঠ আনুমানিক মূল্য প্ৰায় 20,000 কোটি টকা আৰু যাৰ ফলত ভাৰতৰ ৰিয়েল এষ্টেট লেণ্ডস্কেপত গীৰ্জাখনক এনেদৰে গীৰ্জাৰ যি ভূমি আছে সেই ভূমিক যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে এনেদৰে RSSৰ যি ৱেব পৰ্টেল সেই ৱেব পৰ্টেলত এক বিস্তৃত প্ৰবন্ধ প্ৰকাশ কৰিছে RSS আৰু বিজেপিয়ে পৰম্পৰাগতভাৱে যি খ্ৰীষ্টান ধৰ্মী লোকসকল আছে বা মিছনাৰীসকল আছে সেই মিছনাৰীসকলক লক্ষ্য কৰি লোৱা বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈ গৈছে আৰু ইফালে যি ৱাকফ বৰ্ডৰ যি সংশোধনী বিল বিধেয়ক ঘোষিত হোৱাৰ পাছতে এবাৰ এনেদৰে কেথলিক গীৰ্জাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ উঠি পৰি লাগিছে RSSৰ এক ৱেব পৰ্টেল অৰ্গেনাইজাৰ নামৰ সেই ৱেব পৰ্টেলটোৱে এক প্ৰবন্ধ প্ৰকাশ কৰিছিল দেশত থকা যি কেথলিক গীৰ্জা আছে সেই কেথলিক গীৰ্জাৰ ভূমিৰ সম্পৰ্কে তেওঁলোকৰ হাতত থকা ভূমিৰ সম্পৰ্কে এনেদৰে এক প্ৰবন্ধ প্ৰস্তুত কৰিছিল আৰু সেই প্ৰবন্ধখনতে উল্লেখ কৰা হৈছিল যে এবাৰ কেথলিক গীৰ্জাৰ হাতত আছে 7 কোটি হেক্টৰ ভূমি আৰু সেই ভূমিসমূহ যি ব্ৰিটিছৰ যুগতে সেই ভূমিসমূহ অধিগ্ৰহণ কৰা বুলি উল্লেখ কৰিছে সেই প্ৰবন্ধটোত আৰু লগতে প্ৰায় সংখ্যক ভূমিয়ে সন্দেহেৰে অধিগ্ৰহণ কৰা বুলি কেথলিক গীৰ্জাৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল কিন্তু বৰ্তমান সেই প্ৰবন্ধটো ইতিমধ্যেই অৰ্গেনাইজাৰে ডিলিট কৰিছে আৰু তাৰ পাছতে এবাৰ ৰাহুল গান্ধীয়ে সেই সন্দৰ্ভত এক্স যোগে সামাজিক মাধ্যম এক্স যোগে এক পোষ্ট কৰিছিল তেওঁ পোষ্টত উল্লেখ কৰিছিল যে কেথলিক গীৰ্জাৰ প্ৰতি RSSৰ মনোযোগ দিবলৈ বেছি সময় নালাগিল আৰু লগতে তেওঁ উল্লেখ কৰিছে যে সেই কেথলিক গীৰ্জাক যি প্ৰবন্ধ প্ৰস্তুত কৰিছিল সেই अनजाग्रा प्रियफोर जों मोनथिगौ भारताव मुस्लिमफोरनि जिथु मस्जिद दङ बे मस्जिदखौ गोबां RSSफोरा नोजोर होगासिनो दंखायोखा आरो गोबां जायगायाव मस्जिदखौ मन्दिर खालामगासिनो दङ आरो मस्जिदनि सिङाव हिन्दुफोरनि मन्दिरफोर दं होननानै गोबां ब्लेम खालामदों कर्टफोराव केस खालामगासिनो दङ आरो बेबायदिनो बिथांमोना मस्जिदफोरखौ सेफायदों वाक्फ बर्ड जिथु मुस्लिमफोरनि वाक्फ बर्ड दङ वाक्फ बर्ड बिथांमोनजों लोगोसे गोबां दावहा नांगासिनो दङ एबारनि दावहाया एबारनि जिथु खामानि मावनो नागिरनाय RSSनि टार्गेट बे जाहैबाय ख्रिस्टियान केथलिक चार्च आरो ख्रिस्टियान केथलिक चार्चखौबो नस्थ' खालामनो फोजोबस्रांनो थाखाय बारा सम नाङा आरो बोलो नाङा होननानै RSSआ मोनथिहोदों दा बेयावहाय अनजाग्रा प्रियफोर गोबां सांग्रां जानो नांगोन गोबां बोलोगोरा जानो नांगोन दा बेयावहाय फैबाय थानाय समफोराव जेन जोंनि केथलिक गिर्जानि जिथु हाफोर दङ हाफोरखौ जेन सेनानै लानो हाया नाथाय बिथांमोननि बुंनाय बायदिब्ला इन्डियायाव बयनिख्रुइबो धोनिसिन इन्डियायाव बयनिख्रुइबो हा गोनां हा थानाय बेबायदि संगठन दङ होनोब्ला केथलिक अर्गेनाइजेशन केथलिक जि ख्रिस्टियान बर्ड दङ बिसनि आखायावनो 7 crore हा दं होननानै बिथांमोना मोनथियो आरो बिथांमोननि बुंनाय बाथ्रा बियो दा जेखि जादिया बिथांमोननि ब्लेम खालामनाया बे जि केथलिक चार्चनि हाफोर दङ बैफोर हाफोरा बिगोमा गैयै सरकारनि नोजोराव नुजायै बेदखल बेफोरबायदि गोबां बाथ्राफोरखौ बिथांमोना बुंदों दा बेयावहाय जुदि बेबायदि दङब्ला गेरेन्टि जागोन सरकारनि नोजोरजोंबो आरो बिथांमोननि नोजोरावबो बेदखल होननानै बुंदों जेराव दखल गैयै बिगोमा गैयै बेबायदि हाफोरखौ केथलिक चार्चआ लानानै बाहायगासिनो दङ होननानै दा अनजाग्रा प्रियफोर बे रादाबनि गेजेरजों जोङो मोनथिदों दि फैबाय थानाय समाव RSSनि जिथु नोजोर बे नोजोरा जाहैबाय केथलिक चार्चनि जिथु हा दङ बे हाखौ सेनायनि मोनसे नोजोरा फैगासिनो दङ
दा बेयावहाय साफ्रोमबो ख्रिस्टियानफोर आर'ज खालामगोन जेन बेफोरबायदि समयसाफोरा फैया मानोना जोङो नुनो मोन्दों RSSआ मस्जिद मुस्लिमफोरनि मस्जिदफोरखौ सेगासिनो आरो बेफोरबायदि खामानि मावनाया बिथांमोननि एजेन्डा बेफोरबायदि खामानि मावनाया बिथांमोननि खामानि जागोन जेराव ख्रिस्टियानफोरखौ दायनिगिरि खालामनो ख्रिस्टियानफोरखौ ब्लेम खोख्लैनो बायदि रोखोमनि खालामनो थाखाय बिथांमोननि बे मोनसे एजेन्डाखा दा बेवहाय साबधान थागोन आरो लोगोसे भिडिअखौ शेयार खालामगोन आर'ज खालामगोन जेन बेफोरबायदि समयसाफोरा जेन फैया दे अब्ला अनजाराव बेफोर नोंथांमोना बे रादाबखौ मोननो हाबाय आरो बे रादाबनि गेजेरजों माबा मोनसेब्लाबो बाथ्राफोरखौ सोलोंदों मोन्थिदों आरो बेफोर गासै बाथ्राफोरखौ सोर रायजो राजानि खाथियाव लानानै फैदों बे जाहैबाय राहुल गान्धीया बे बाथ्राखौ मोन्थिहोदों जे RSSनि थांखिफोरा बेबायदि फैबाय थानाय समाव बे खामानिखौ मावनो थाखाय बिथांमोना गोहो बोलो खालामगासिनो दङ होननानै राहुल गान्धीया बे गासै बाथ्राफोरखौ मोन्थिहोदों दे अब्ला अनजाराव बेफोर दिनैनि भिडिअखौ बेसेयावनो दोनथ'नोसै फैबाय थानाय समाव आरो गोदान मोनसे रादाब लाना फैसिगोन थेंक इउ